নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইলোঁ। আজি মই আজি ভিডিঅ'টোত আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিশিষ্ট অসমৰ কেইজনমান ব্যক্তিৰ উপাধি কি বুলি কোৱা হয় আমি জানিম। 1 নম্বৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। 2 নম্বৰ অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী। 3 নম্বৰ অতীন্দ্ৰবাদী নলিনীবালা দেৱী। অসম গৌৰৱ হেম বৰুৱা। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কবিতা কোঁৱৰ অম্বেশ্বৰ চুতীয়া ফুকন। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। দেশভক্ত তৰুণৰাম ফুকন। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা। বীৰবালা কনকলতা। বনফুল বনৰ কবি আনন্দচন্দ্ৰ বৰনাথ দুৱৰা। নথ সূৰ্য ফণী শৰ্মা। ৰিকিবুদ্দিন আহমেদ। লৌহ মানৱ বিষ্ণুৰাম মেধি। বিহগী কবি ৰঘুনাথ চৌধুৰী। বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী। বাগ্গীবৰ নীলমণি ফুকন। ভাঙনিৰ কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা। পাপৰি কবি গণেশ গগৈ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। লোকনায়ক অমিয় কুমাৰ দাস। লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। মিত্ৰদেৱ মহন্ত ছৈয়দ আব্দুল মালিক। শৈবালী কবি 29 নম্বৰ ৰত্নকান্ত বৰকাকতি। 30 নম্বৰ নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা। জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা। 32 প্ৰাচ্য পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। সদস্য মহীয়ান 33 নম্বৰ কৃষ্ণকান্ত সন্দিকৈ মহনেশ্বৰ নেওগ। 34 নম্বৰত আছে সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ। 35 নম্বৰ ৰঙাজিয়াৰ কবি মহিম বৰা। 36 নম্বৰ খৰিকাৰাজ কবি ভৱানন্দ ৰাজখোৱা। 37 নম্বৰ বন কোঁৱৰ আনন্দীৰাম দাস। অসম বেকন 38 নম্বৰ সত্যনাথ বৰা। এইকেইটা আছিল আজি প্ৰশ্ন। এই অসমৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ উপাধি বিভূষিত কৰা হৈছে, আলোচনা কৰা হ'ল, আপোনালোকো জনালোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।